ফেব্ৰুৱাৰী আমি ভাজগাঁৱৰ দীপৰে এটা CWC মিটিং কৰিছিলে 10 ফেব্ৰুৱাৰীটো পালন কৰাৰ পিছত সেইদিনা মিটিঙতে আমাৰ আলোচনা হৈছে যে আমি চেণ্ট্ৰেল ডিষ্ট্ৰিক্ট ৱাইজৰ কৰ্মীসকলৰ লগত আলোচনা কৰিবৰ কাৰণে যাব লাগে বা কৰ্মী সভা কৰিব লাগে বুলি ডিচিশ্যন লোৱা আছে। সেই হিচাপত মই ঘূৰি আছোঁ ওদালগুৰিৰ পৰা আৰম্ভ কৰি আজি ইয়াত চিৰাং আৰু কোকৰাঝাৰটো লাষ্ট আৰু ইয়াৰ পিছত আমি ব্লক ৱাইজত সোমাব ব্লক আৰু প্ৰাইমাৰী ৱাইজত আমি সোমাম। আমাৰ কথাটো হ'ল যিহেতু ইলেকশ্যনো আহি আছে 2024 MP ইলেকশ্যন তাতে যিহেতু আমাৰ ডিচিশ্যন হৈ গ'ল যে এইবাৰ BPF-এ খাৰৰ লগত এলায়েন্স নকৰি পেলাই 2024 নিৰ্বাচনটো খেলিব MP-টো ওদালগুৰি একটা লোকসভা আৰু কোকৰাঝাৰ এটা লোকসভা তো যদি খেলিব লাগে তেতিয়া প্ৰিপাৰেশ্যনৰ প্ৰয়োজন আছে। সেইকাৰণে আমি ডিষ্ট্ৰিক্ট আৰু আমি যিখিনি গম পালোঁ ওদালগুৰিৰ পৰা আৰম্ভ কৰি খুব ভাল আমাৰ দলৰ পৰিচয়টো আৰু মই আশাবাদী 2024 যিটো MP ইলেকশ্যন ইয়াত আমি 100% জিকিম। এটাৰ পিছত এটা অপৰাধ কালি কোকৰাঝাৰত ডকাইতি কাণ্ড হ'ল এইবিলাকৰ ওপৰত কোৱাৰ মানা আছে মোৰ এইটো 2 মাহ পিছত মই যেতিয়া লাইচেন্স পাব তেতিয়া কম এইবিলাকৰ ওপৰত কোৱাৰ মানা আছে আৰু এইটো কিয়টো আৰু যদি কয় আৰু বেছি হ'ব হয় নেকি কিয়টো যদি আৰু কয় আৰু বেছি হ'ব। মই কৈছোঁ না মোৰ এতিয়া এনেকুৱা কোৱাৰ কোনোবা পলিটিকেল পাৰ্টি হওক কোনোবা কিবা হওক ইয়াৰ ওপৰত বক্তব্য ৰখা মানা আছে সেইকাৰণে কোৱা নাই 2 মাহমান লাগিব। এইবিলাক কিয় উঠি থাকে এইবিলাকৰ ওপৰত ক'লে আৰু বেছি হ'ব না খোৱাৰ মানা আছে বুলি কৈছে উঠি থাকে এইটো আৰু কোনেতো আৰু ক'লেতো আৰু বিশ্বাস কৰা হ'ব। এইটো মই নাজানো মই খাৰৰ ওপৰত একো নকওঁ খোৱাৰ মানা আছে দেই।